সঁচাকৈয়ে এক ঐতিহাসিক দিন। আমি সমগ্ৰ অসমবাসীয়ে যিটো দিনক অসম দিৱস হিচাপে সগৌৰৱে পালন কৰি আহিছোঁ, তেনে এটা পবিত্ৰ দিনত আমি ডিব্ৰুগড়ৰ চৌকিডিঙ্গি খেলপথাৰত মিলনজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থমেলাৰ মজিয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি এক মিলন তীৰ্থৰ সৃষ্টি কৰিছোঁ গ্ৰন্থৰ এখন স্বৰ্গ। আমি জনাবলৈ পাই সুখী হৈছোঁ। আজিৰ গ্ৰন্থ উন্মোচনৰ বাবে সুদূৰ গুৱাহাটীৰ পৰা অহা উদীয়মান কবি প্ৰতিভাৰে কুমাৰ ৰাহুলে এক উপহাৰ হিচাপে আনিছে অনুভৱ মোৰ কবিতাৰে শীৰ্ষক কবিতা পুথিখন। আজি দক্ষিণ ডিব্ৰুগড় গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত সমূহ গ্ৰন্থপ্ৰেমী ৰাইজলৈ প্ৰথমে জ্ঞাপন কৰিছোঁ আন্তৰিক অভিনন্দন। এই শুভক্ষণত আমাৰ মাজতে উপস্থিত আছে বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন ছাৰ, কবি সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউ, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষক সাহিত্যিক পেঞ্চনাৰ শ্ৰীযুত গন্ধেশ্বৰ শইকীয়া ছাৰ আৰু অন্যান্য বহু মুখ্য তথা বিশিষ্ট অতিথিসকল। এই মুহূৰ্তত মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ আমন্ত্ৰিত বিশিষ্ট অতিথি শ্ৰীযুত থানেশ্বৰ বৰা মহোদয়ক। শ্ৰীযুত ডক্টৰ নগেন শইকীয়া ছাৰে। এইবাৰ কবিতা পুথিখন উন্মোচন কৰাৰ বাবে ডক্টৰ নগেন শইকীয়া ছাৰক। শ্ৰদ্ধেয় সুধীমণ্ডলী, কুমাৰ ৰাহুল আপোনালোকৰ বাবেও এটি অপৰিচিত নাম, মোৰ বাবেও এটি অপৰিচিত নাম। তেওঁৰ কবিতা যদি আগতে ক'ৰবাত প্ৰকাশিত হৈছিল, তেওঁ মোৰ দৃষ্টিগোচৰ হোৱা নাছিল। আজি দুমাহমানৰ আগতে গুৱাহাটীৰ পৰা তেওঁ আহি ওলালহি আৰু তেওঁ অনুৰোধ কৰিলে যে তেওঁ কিতাপখন মই অকণমান চাই ল'লে। মই ৰাখিছোঁ দুমাহ কিতাপটো অলপ বেছি ভাল কৰোঁ। তাৰপিছত আজি প্ৰায় এমাহমানৰ আগত বা 20-25 দিনৰ আগত কৰোঁ, তেওঁ ক'লে যে কিতাপখনৰ অকণমান কিবা লিখি দিব লাগে। এই কিতাপখন তেওঁ এই গ্ৰন্থমেলাতে প্ৰকাশ কৰিব খুজিছে। কুমাৰ ৰাহুলক মই ব্যক্তিগতভাৱেও চিনি পোৱা নাছিলোঁ, কিন্তু প্ৰথম দিনা আহোঁতে মই দেখিলোঁ যে এটি ল'ৰা বৰ নিষ্পাপ মুখৰ সৰু ল'ৰা,
আৰু তেওঁ যেতিয়া সুধিলে তেওঁ ক'লে যে গুৱাহাটীতে এখন অতি সৰু বিপণী দি তেওঁ জীৱিকা নিৰ্বাহ কৰে আৰু আজৰি সময়ত বহি থাকোঁতে মনলৈ যিবোৰ ভাৱ আহে গাঁৱৰ ল'ৰা নগৰলৈ আহিল যিবোৰ ভাৱ আহে সেইবোৰ তেওঁ লিখি থয় কবিতা হৈছেনে নাই সেইটোতকৈও তেওঁ নিজৰ ভাৱানুভূতিখিনি প্ৰকাশ কৰিব খোজে মই তেতিয়া এই ল'ৰাটিৰ প্ৰতি এটা সঁচাকৈয়ে মমতা অনুভৱ কৰিলোঁ প্ৰত্যেক মানুহৰ মাজতে আচলতে এজন কবি থাকি কেৱল আমি লালন পালন কৰিব নোৱাৰোঁ কাৰণে কবি হৈ নুঠোঁ যিসকলে লালন পালন কৰে তেওঁলোক কবি হৈ উঠে আমাৰ কুমাৰ ৰাহুলে যিখিনি কৰিছে সেইখিনি তেওঁ নিজৰ মনৰ তাগিদাত অন্তৰৰ তাগিদাত কৰিছে কবিতা কিমান দূৰলৈকে সি হৈছে সেই কথাও তেওঁ বেলেগে ভাবি চোৱা নাই বিচাৰ কৰা নাই কিন্তু তেওঁৰ মনলৈ যিবোৰ ভাৱ আহিছে অনুভৱ আহিছে মই দেখিছোঁ যে এই ভাৱ আৰু অনুভৱবোৰ পেলনীয়া নহয় এই ভাৱ অনুভৱবোৰক যদি প্ৰতিপাল কৰি তাক সঁচাকৈয়ে ডাঙৰ দীঘল কৰে তাৰ পৰা নিশ্চয় এটি ভাল কবিতাৰ ফুল ফুলিব মই এই অনুভৱ কৰি দেখিলোঁ যে তেওঁৰ কবিতাত বক্তব্যই বেছি আছে স্বাভাৱিকতেই বক্তব্য থাকিবই কিন্তু মই ক'ব খোজোঁ যে বক্তব্য সি পোনপটীয়া নহয় যেতিয়া অনুভৱলৈ ৰূপান্তৰিত হয় কিন্তু এই গ্ৰন্থখনত তেওঁ যিবোৰ কবিতা লিখিছে সেই কবিতাবোৰ তেওঁৰ বাস্তৱ অভিজ্ঞতাৰ পৰা হোৱা তেওঁৰ ভাৱ অনুভৱ ভাৱনা নামটো দেখিলে আপোনালোকে ক'ব পাৰিব কবিতাখিনিৰ নাম মই গোটেইবোৰ পঢ়ি নিদিওঁ অশ্ৰুভৰা মোৰ এই চকু অনুভৱ মোৰ কবিতাৰ যোগে মই বৰ ভাল পাওঁ কাহানিও লগ নাপাওঁ তোমাৰ অসমৰ বানপানী আমি দুই বন্ধু পশু পক্ষী হোৱাই ভাল মানুহ হোৱাতকৈ বুলি কোৱা নাই নামটোত পশু পক্ষী হোৱাই ভাল অভাৱনীয় মৰম যেন সঁচা কেনেকৈ আকাশচোন আমাৰ স্বাধীনতে জোনাকী তুমি অভিনয় জীৱন সিদিনা 30 অক্টোবৰ কহিব নোৱাৰোঁ গড়ৰ কান্দন নিষ্ঠুৰ ৰাতি চিগাৰেটৰ ধোঁৱা সিদিনা আছিলা তুমি মোৰ লগৰী তোমাক নাপায় আজি স্মৃতি তোমাৰ সমস্যা সপোনতে দিন বেদনা নোৱাৰ নলকোটা ভাইটি সংহাৰী অচিন্তে ইত্যাদি 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 কবিতাবিলাকৰ নামবিলাকে শিৰোনামে আমাৰ কবিতাবিলাকৰ ভিতৰৰ যিটো বক্তব্য সেইটো কিছু মানতে মই এই নতুন কবিজনক স্বাগতম জনাইছোঁ আৰু মই আশা কৰিছোঁ তেওঁ 7 বছৰ চাকৰি থাকিব আৰু তাৰ উত্তৰ উন্নয়ন সাধন কৰিবৰ কাৰণে যত্ন কৰিব ভালকৈ যাতে এই পথত তেওঁ আগবাঢ়ি যাব পাৰে আৰু তেওঁ নিশ্চয় এদিন নিজকে এগৰাকী সুপ্ৰতিষ্ঠিত কবি বুলি পৰিচয় দিব পাৰিব ৰাহুলক মোৰ আন্তৰিক সস্নেহ আশীৰ্বাদ জনালোঁ ধন্যবাদ ডক্টৰ নবীন শইকীয়া ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ এইবাৰ আমাৰ মাজতে উপস্থিত কবি সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউ এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব শুভম দত্তই থানেশ্বৰ বৰা ডাঙৰীয়া ফুলাম গামোচাৰে সম্ভাষণ জনাব নিকিতা সাহা বিশিষ্ট অতিথি গণেশ্বৰ আজি গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি আসন সলনি কৰা প্ৰতিগৰাকী সন্মানীয় নমস্য ব্যক্তিসকল
তথা গ্ৰন্থৰ উন্মোচকবৃন্দ জয় জয়তে সশ্ৰদ্ধা প্ৰণাম যাচিছোঁ। গভীৰ জ্ঞানৰ গৰাকী আপোনালোকৰ সান্নিধ্য লাভ কৰি মই সঁচাকৈ অত্যন্ত গৌৰৱ আৰু উৎসাহ অনুভৱ কৰিছোঁ। মন হৃদয়ৰ প্ৰবল আৱেগ অনুভূতিত ডুব গৈ মোৰ প্ৰথম প্ৰয়াস হিচাপে অনুভৱ মোৰ কবিতাৰে নামৰ কবিতা পুথিখনি আপোনালোকৰ কাষলৈ কঢ়িয়াই আনিছোঁ। আজিৰ দিনটো সঁচাকৈ এক ঐতিহাসিক দিন। আজি সমগ্ৰ অসমবাসীয়ে যিটো দিনক অসম দিৱস হিচাপে সগৌৰৱে পালন কৰি আহিছোঁ, তেনে এটা পবিত্ৰ দিনতে আমি চকীডিঙি খেলপথাৰত মিলনজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থমেলাৰ মজিয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি এক মিলন তীৰ্থ সৃষ্টি কৰিছোঁ গ্ৰন্থৰ এখন অনুপম স্বৰ্গ। এইখিনি কৈ মই মোৰ বক্তব্য সামৰি মাৰিছোঁ আৰু লগতে যিসকলে মোক এই কিতাপখনৰ ক্ষেত্ৰত বহু দিনৰ পৰা সহযোগিতা আগবঢ়াই আহিছিলে, তেওঁ সকলোক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মঞ্চত উপস্থিত থকা শ্ৰদ্ধাৰ প্ৰতিগৰাকী সন্মানীয় ব্যক্তিসকলক মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।